ইউটিউব চেনেল। আজি আমি গৈ আছো পবিতৰা অভয়াৰণ্য। এতিয়া আমি নাৰেংগীৰ পৰা পবিতৰালৈকে গৈ আছো। এতিয়া 27 কিলোমিটাৰ আছে যাবলৈকে পবিতৰালৈকে। আমি পালো এই হাতীচিলাৰ গণেশ মন্দিৰ। বৰ্তমান বন্ধ আছে। গুৱাহাটীত এনেকুৱা প্ৰাকৃতিক দৃশ্য দেখিছেনে? যদি দেখা নাই চাই থাকক। এতিয়া পালো আমি এইটো কলং নদী পুৰা পানীৰে ভৰ্তি হৈছে, বাৰিষাৰ গোটেই পানী, আৰু ওচৰতে ব্ৰহ্মপুত্ৰখন আছে। আৰু 2 কিলোমিটাৰ আছে পবিতৰা পাবৰ কাৰণে। আমি সোমাই আহিছো পবিতৰাৰ ভিতৰলৈকে। আমি ইফালেৰে পাৰ্কখন আছিলে যে পবিতৰা পাৰ্কখন সোমাব খুজিছিলোঁ, কিন্তু পাৰ্কখন বৰ্তমান বন্ধ আছে বোলে, নুখুলে কৰোণাৰ কাৰণে। সেইকাৰণে আমি আধা বাটেৰে গুচি আহিব লগা হ'ল। আকৌ আহিলোঁ, সিফালেদি গুচি আহিলোঁ। এই হাঁহবোৰ ওলাই আহি পেলাই নাচি আছে বাহিৰতে, নিজৰ ফূৰ্তি কৰি আছে। আৰু এতিয়া আমি অৰণ্যৰ মাজলৈকে আহিছোঁ, মানে অভয়াৰণ্যৰ মাজলৈকে। এয়া পালোঁ আমি অভয়াৰণ্য। ইয়াতেও পানী যথেষ্ট। পানী মানে বাৰিষাৰ পানী, আৰু ইফালে ওপৰত ৰ'দ। এই চাওক, চাৰিওপিনে পানী। যদি আমি গড় বা কিবা জন্তু দেখা পাওঁ আপোনালোকক দেখাব চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে চাই থাকক। মাছ আহিছে? ফটো এটা ল'লো। নাই পাগলা আহিছে নেকি দেই? নাই যাওক দে, চাই দিছে। পানীৰ মাজেৰে খোজকাঢ়ি আহি আছো। তেওঁ আকৌ বহিয়ে লৈছে চাপ। এই পাতটোখনত দেখো কাম নাছিল। বুজা পালো এখানে আছে নাই। সো গাইজ, ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰি জনাবচোন, কাৰণ আপোনালোকৰ কমেণ্ট নাপাওঁৱে আৰু ভিউজো বহুত কম। চ' ছাবস্ক্ৰাইব কৰি দিব চেনেল।